নমস্কাৰ ফ্ৰেণ্ডসকল, সাৱধান হওক আপোনালোক। ফ্ৰেণ্ডসকল আপোনালোকে সাৱধান হওক, কাৰণ আহি আছে ফানি। ইতিমধ্যে বহুতো বাতৰি কাকতত তথা টিভিৰ নিউজ চেনেলত সমূহতো প্ৰকাশ পাইছে এই বাতৰি। আৰু আপুনি যদি ইয়াৰ বিষয়ে গম পোৱা নাই তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে আপোনালোকৰ বন্ধু বান্ধৱী লোকেও এই খবৰটো গম পায়। ফ্ৰেণ্ডসকল, বিভিন্ন বাতৰিত প্ৰকাশ পোৱা মতে বংগোপসাগৰৰ পৰা উৎপন্ন হোৱা এই ফানি অৰ্থাৎ ঘূৰ্ণী বতাহজাকে ক্ৰমান্বয়ে অসম, পশ্চিমবংগ তথা উত্তৰ পূব অঞ্চলৰ কেইবাখন ৰাজ্যত ইয়াৰ প্ৰভাৱ পৰিব বুলি জানিব দিছে বতৰ বিজ্ঞানীসকলে। বতৰ বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে পশ্চিমবংগ, অসম অভিমুখে গতি কৰা এই ধুমুহাজাকে ক্ৰমান্বয়ে ইয়াৰ গতি বৃদ্ধি হ'বলৈ ধৰিছে আৰু ইয়াৰ গতি প্ৰায় প্ৰতি ঘণ্টাত 150 পৰা 200 কিলোমিটাৰ বেগত গতি কৰিব। আৰু এইটো জানিব দিছে যে আজি 2 মে বৃহস্পতিবাৰ পৰা শনিবাৰৰ নিশালৈকে এই ধুমুহাজাক অহাৰ সম্ভাৱনা আছে বুলি জানিব দিছে। ইতিমধ্যে অসমকে ধৰি কেইবাখনো ৰাজ্যত ৰেড এলাৰ্ট জাৰি কৰিছে। আৰু যদিহে এই বতাহজাক সঁচাই ইয়ালৈ আহি পায় তেনেহ'লে বহুত ক্ষতিসাধন হ'ব বুলি জানিবলৈ দিছে। গতিকে ফ্ৰেণ্ডসকল, মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে এই প্ৰলয় যাতে অসমবাসীসকলৰ যাতে নাপায়, মই সেই প্ৰাৰ্থনা। গতিকে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰক, যাতে সকলো আপোনাৰ বন্ধু বান্ধৱীসকলে পায় আৰু তেওঁলোকে যাতে সাৱধান হ'ব পাৰে। গতিকে ফ্ৰেণ্ডসকল, আপোনালোকে বাহিৰত ওলাই যাওঁতে সাৱধান হওক আৰু যাতে এই কেইদিনৰ ভিতৰত জল পৰিবহণৰ যোগেদি যাতে আপুনি ক'তো ভ্ৰমণ নকৰে। গতিকে ফ্ৰেণ্ডসকল, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিয়ক আৰু আপুনি শ্বেয়াৰ পূৰাই কৰক। শ্বেয়াৰটো সম্পূৰ্ণভাৱে আপোনাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰক আৰু মোৰ এই চেনেলটো যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক। থেংক ইউ।